ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি বিজয় দশমীৰ পিছৰ দিনা। একচুৱেলি কালি বিজয় দশমীৰ ভিডিঅ' দিম বুলি কৈছিলোঁ, কিন্তু দিব নোৱাৰিলোঁ। কাৰণ কথাটো হৈছে যে কালি গাটো মোৰ বহুত বেয়া আছিল, আৰু গাটো বেয়া থকাৰ কাৰণে মই যাব নোৱাৰিলোঁ। চ' তাৰ কাৰণে এক্সট্ৰিমলি চৰি। আজি বিশেষ একো দেখুৱাবলগীয়া নাই বাৰু মোৰ লগত। ভাবিছেনে ওলাই যাওঁ অকণমান, ঘৰতে আছোঁ যিহেতু। এইটো মন্দিৰতে কালি দুৰ্গা পূজা হৈছিল। আজি মন্দিৰটোত গোটেই ৰভা আৰু মণ্ডপটো ভাঙি দিলে। লক্ষী পূজা আছে 5 দিন পিছত, তাৰ আগতে আকৌ বনাব চাগে। কিন্তু বেয়া লাগে, বহুত বেয়া লাগে। কিন্তু আৰু চবতছে আৰু এটা কথা, এই চাওক, দুৰ্গা পূজা খতম হৈ গ'ল, মানিছোঁ ঠিকে আছে, কিন্তু এই লেতেৰাবোৰ কোনে চাফা কৰিব? এনেকৈ এয়া আৰু কি ক'ব। চ' ব'লকচোন আমি অকণমান আগুৱাই যাওঁ, ফুৰি আহোঁ অলপ, ব'লক মোৰ লগত। এইখন চাওক জিলাপিৰ দোকান। এই জিলাপিৰ দোকানখন বহুত দিনৰ পৰা ইয়াতে আছে, বহুত বছৰৰ পৰা ইয়াতে আছে, আৰু আমি যেতিয়াই জিলাপি খাব মন যায় তেতিয়াই ইয়ালৈ আহোঁ। এইখন আমাৰ ফিল্ড। এইখন ফিল্ডত দেউল অনুষ্ঠিত কৰা হয় প্ৰতি বছৰে। এইবাৰ বা হয় নে নাই গম নাপাওঁ। এইটো মন্দিৰ, ইয়াতে মন্দিৰ বনাই থকা হৈছে, আৰু আমি সৰু থাকোঁতে তাতে ক্ৰিকেট খেলা আছিলোঁ। বহুত মজা লগা আছিল ক্ৰিকেট খেলি কিনে ইয়াতে। এইখন চাওক, এইখন হৈছে আমাৰ চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ড। এয়া ইয়াতে ক্ৰিকেট, ফুটবল, ভলীবল, বেডমিণ্টন, দৌৰা চব খেলা হয়। মানে কি, এতিয়া পুলিচৰ ইণ্টাৰভিউ হৈ আছে যে, চব ল'ৰা ছোৱালী চব ইয়াতে দৌৰাত ব্যস্ত হৈ আছে। মানে ৰাতিপুৱা আহিলে আৰু ধুনীয়া লাগে। ৰাতিপুৱাটো আপোনাৰ গোটেই ফিল্ডখন একদম একাকাৰ হৈ থাকে, মানে ল'ৰা ছোৱালী ইমান ধুনীয়া লাগে। আৰু এই ৰাস্তাটো দেখিছেনে, এইটো হৈছে আমাৰ NH নেশ্যনেল হাইৱে 10। এইটো ৰাস্তা আৰম্ভ হৈছে আপোনাৰ বাইহাটা চাৰিআলিত, আৰু এইটো খতম হয় আপোনাৰ ধেমাজি জিলাৰ জোনাইত। মই কেতিয়াবা বাৰু এইখন ফিল্ডত লৈ আহিম আপোনালোকক। এই ফিল্ডখনত ৰাতিপুৱা উঠাই নাযায় নহয়, এলেহুৱা মানুহ মই। ঠিক আছে, মই ৰাতিপুৱা লৈ আহিম বাৰু এদিন আহি কিনে দেখাই দিম কিমান ধুনীয়া ইয়াৰে। আৰু আহি মই পালোঁ আমাৰ একাডেমি ফিল্ড। একচুৱেলি আমাৰ ইয়াত দুখন ফিল্ড আছে, এখন হায়াৰ ছেকেণ্ডেৰী ফিল্ড আৰু এখন একাডেমি ফিল্ড। দুখন ডাঙৰ ফিল্ড, মানে সৰু সৰু বহুত আছে। আৰু একাডেমি ফিল্ডত জিম এটা আছিলে, পাব্লিক মানে আপোনাৰ বিধায়কে বনাই দিছিল জিম এটা। এইটো সৰুকৈ জিম আৰু, কিন্তু এইটো জিমটো অৱস্থা নোহোৱা কৰি দিলে। মানুহবোৰে কি ক'ব আৰু, মানে আমাৰ মানুহবোৰ একচুৱেলি যোগ্য নহয় এইবোৰ বস্তুৰ। ধুনীয়া আছিলে যে বঢ়িয়াকৈ আপোনাৰ চব ৱেইট চব আছিল, চব আধা ভাঙি গ'ল, কিছুমানে লৈ গ'ল, শেষ আৰু বৰবাদ। আৰু এইটো হৈছে আমাৰ পানীৰ টেংকি। এইটো চাওক কিমান ডাঙৰ, কিমান ডাঙৰ। আৰু আগতে সৰুতে ভয় লগা আছিল এইটোত, ভাবিছিলোঁ যদি ওপৰত আগতে ভয় খোৱা আছিল, মানে কোনোবাই লৈ যাব বুলি ওপৰলৈ। আৰু সেই তাতে হৈছে কাৰাটে প্ৰেক্টিছ চাওক, দেখিছে? ঠিক আছে, বলক। আজি লাইট নাই কিয় বা? মই শুনিছোঁ অসমত বোলে, ইণ্ডিয়াত বোলে কয়লাৰ প্ৰডাকশ্যন কমি গৈছে বোলে, সেইকাৰণে নেকি? জনাবচোন কমেণ্ট কৰি কিনে, কোনোবাই গম পাই যদি। দিয়ক। হৈ গ'ল মেয়নিজ ম'ম'। অলপ খাই লওঁ, খাই কিনে আপোনালোকক লগ কৰি আছোঁ। ত' এয়া ঐক্যতান আমাৰ ইয়াতে জয়ন্ত হাজৰিকাৰ স্মৃতিত প্ৰতি বছৰে অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কিবা হৈ আছে চাগে ইয়াতে। আৰু আমাৰ এইটো চিপাঝাৰৰ চকটো বহুত ধুনীয়া ন আছিল। আজিলৈ সামৰিলোঁ। আজি একচুৱেলি ভিডিঅ'টো দিয়াৰ মতলবটো মোৰ এইটোৱে যে, ভিডিঅ'টো যদি মই এদিন বা দুদিন যদি বাদ দিওঁ, তাৰপিছত ভিডিঅ' বনাব ইচ্ছা নাযায়। কাৰণ মই ভাবিছোঁ এবাৰ কনচিষ্টেঞ্চিটো মেইনটেইন কৰিম। চ' আজি ভিডিঅ'টো মই দিলোঁ, আজি এনেই দিলোঁ, একচুৱেলি এক্সপেৰিমেণ্টৰ কাৰণে দিলোঁ। চাওঁ কি হয়। আপোনালোকে আই হোপ আপোনালোকে ভাল পাব, আৰু ভিডিঅ'বোৰ চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মই ভিডিঅ' দিয়া নাছিলোঁ, ডিউটিং কৰি কিনে মই সদায় নিদিয়াকৈ থাকোঁ। এতিয়াৰ পৰা এনেকুৱা নহয়, এতিয়াৰ ভিডিঅ' মই সদায় আহিব, যেনেকৈ নহওক আৰু দিমেই, মানে সপ্তাহত এদিন দুদিন হ'লেও দিম, আই প্ৰমিছ। এণ্ড থেংক ইউ ফৰ ৱাচিং, বাই বাই।